কেতিয়াবা লিখা বুলি ক'লে এইটো কথাই মই ক'ম, মোৰ মনত বৰ দুখ পাইছিলোঁ। কিছুমান কথাই মানে মোক বৰ দুখিত কৰিছিলে। তাৰমানে মই যিখিনি সময়ত মই পঢ়া শুনা কৰিব লাগিছিলে, সেইখিনি সময়ত মোৰ খেলা ধূলাৰ প্ৰতি বেছি ৰাপ আছিলে, চখ আছিলে। গতিকে ঘৰৰ মানুহবিলাক পঢ়া শুনাৰ প্ৰতি মানে গুৰুত্বটো দিব দিছিলে, গুৰুত্ব আৰোপ কৰাটো ভাল আছিলে। কিন্তু মই সেই মনৰ শান্তিটোৰ কাৰণে মাক দেউতাক তেতিয়াৰ পৰা মই বোলো কিহেৰে মই শান্তি দিব পাৰিম, আনন্দ দিব পাৰিম, তেতিয়া মই গীত লিখা মোৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল। আৰু তেতিয়াৰ পৰা মোৰ শব্দ ওলাই আহিলে আপোনা আপুনি, আৰু তেনেকৈ মই গীত ৰূপ দিলোঁ। कौन है रे? ठीक से दिखाई नहीं दे रहा। अगर जंगल में कोई जानवर 2 कदम पीछे ले तो समझो शेर आया है, लेकिन जब शेर ही 2 कदम पीछे ले तो समझो माई सेल्फ डी के आया है। নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই চেল্ফ ডি কেৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ লগত দেখিছে তেখেত মোৰ দাদা হয়, সৰুৰ পৰা চিনাকি। মই এতিয়া তেখেতৰ পৰিচয়টো তেখেতৰ মুখৰ পৰাই জানিব বিচাৰিছোঁ। নমস্কাৰ, নাম শ্ৰী ৰাজীৱ কুমাৰ ডেকা, জাগিৰোডৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ এখন গাঁও ৰজাকুছি। এতিয়া মই মোৰ স্বৰচিত এটি গীতেৰে মোৰ আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। চকুতে চকু থৈ আলু খোৱা মৰমে কৈ, চকুতে চকু থৈ আলু খোৱা মৰমে কৈ, বুকুতে বুকু থৈ কোৱা নাই এবাৰ তুমি ভালে পাওঁ বুলি, চকুতে চকু থৈ আলু খোৱা মৰমে কৈ, তুমি মোৰ দি থকৰ পাহি হৈ ফুলা কলিজাতে চিৰ জীৱন ৰুৱা মৰম সুবাসী হৈ থাকিবা সদায় জীৱন লগৰী হৈ, চকুতে চকু থৈ আলু খোৱা মৰমে কৈ, তোমাৰ বাবে ৰচিছোঁ বহু অযুত সপোন, সুখে দুখে থাকিম দুয়ো বুজা বুজি কৈ, আনিম ঘৰৰ লখিমী চপাই বুটলি, চকুতে চকু থৈ আলু খোৱা মৰমে কৈ, বুকুতে বুকু থৈ কোৱা নাই এবাৰ তুমি ভালে পাওঁ বুলি, কোৱা নাই এবাৰ তুমি ভালে পাওঁ বুলি, কোৱা নাই এবাৰ তুমি ভালে পাওঁ বুলি। দাদা, আপুনি গীতটো নিজে ৰচনা কৰিছিলেনে আৰু ইয়াৰ সুৰটো নিজে দিছিলেনে? হয় হয়, মই নিজে ৰচনা কৰিছোঁ আৰু নিজে সুৰ কৰিছোঁ। হয়, এনেধৰণৰ কিমানটা গীত আপুনি ৰচনা কৰিলে? প্ৰায় 60টামান হ'ব। হয়, কি কি টপিকৰ ওপৰত কেনেধৰণৰ গান ৰচনা কৰিলে? মই প্ৰেমৰ বিষয়ৰ ওপৰত লিখিছোঁ, হয়, জাতি জনগোষ্ঠীক এক কৰাক লৈ লিখিছোঁ, হয়, আৰু বৰ্ণ বৈষম্য ভাৱ নোহোৱাৰ ওপৰত লিখিছোঁ, হয়, আৰু কেতিয়াবা কৰোণাৰ ওপৰত লিখিছোঁ, আৰু তেনেকৈ আৰু যিমানখিনি পাৰোঁ লিখি গৈ আছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বুজি পাইছে, তেখেতে এনেধৰণৰ বহুত গীত লিখি থৈ দিছে। ময়ো তেখেতৰ ৰচনাৰাজিখিনি দেখি বহুত আপ্লুত হৈছোঁ। আমি যিহেতু শ্বৰ্ট ফিল্ম বনাই আছোঁ, সেই শ্বৰ্ট ফিল্মৰ মাজত তেখেতৰ ৰচনাৰাজি সোমোৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকেও যদি ভাবে তেখেতৰ ৰচনাৰাজি যোগাযোগ কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত তেখেতৰ নামটো আৰু নাম্বাৰটো দি থৈ দিম। সেয়াই আৰু ইয়াকে কৈ আমাৰ এই ভিডিঅ'টো আজি সামৰণি মাৰিলোঁ। ধন্যবাদ, থেংক ইউ। আৰু আপোনাকো বহুত ধন্যবাদ জনাইছোঁ। আপুনি বহুমূলীয়া সময়কণ উলিয়াই আজি এই ভিডিঅ'টো বনাবলৈ সহযোগ কৰিলে। মই এই চেগতে তোমাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এনেকৈ তুমি অনাগত ভৱিষ্যতলৈ কাম কৰি যোৱা, ভাল ভাল কাম কৰি যোৱা।
ৰাইজে যাতে তোমাক ভাল পায়, প্ৰশংসা কৰে। ধন্যবাদ জনাইছোঁ আপোনালোকক।